খানা খানা বনাবৰ কাৰণে কেৰাহী দিছে নাই কিমান ডাঙৰ ডাঙৰ কেৰাহী বাচন দিছে নাই এইফালে চক এইফালে গাহৰি বেঙেনা পিটিকা আৰু এইফালে এই দুজন পুৰা খোৱা ব্যস্ত খোৱাত নমস্কাৰ মই দেৱজিৎ কোঁৱৰ ডিকে ডেইলিজৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু আজি পুনৰ মই বাৰীৰ পৰা মোৰ ব্লগটো আৰম্ভ কৰিছোঁ আৰু বাৰীত বৰ্তমান এতিয়া দীঘলকৈ এনেকৈ শাৰীকৈ ধুনীয়াকৈ তিনি পাতি কৰি তিনিটা লাইন কৰি লাইনবিলাক ধুনীয়াকৈ খান্দি আছোঁ আৰু এই লাইনবিলাক যে দেখিছে এই তিনিটাকৈ লাইন দেখিছে এই লাইনবিলাকক আমি কচু ৰুম তো কচু 2 কুইণ্টেল আনিছোঁ কিমান ধৰে চাই লওঁ গোটেই ৰাউণ্ডটোত আৰু 2 কুইণ্টেল কচু ৰোৱাৰ পিছত আদা অলপ আনি থোৱা আছে আদা 50 কেজিমান আনি থোৱা আছে আৰু কচুখিনি ৰুই শেষ হ'লে আদাখিনি ৰুম চাওঁ সময়ত যিহেতু নতুন মাটি মানুহে কৈছে যে নতুন মাটিত যদি কচু আৰু আদা খেতি কৰা হয় মানে ভাল এটা ফল পোৱা যায় গতিকে সেইবাবে ৰুইছোঁ যিহেতু অভিজ্ঞ ব্যক্তিয়ে আমাক কৈছে যে কচু দিলে ছাইডটোত বহুত ধুনীয়া মানে কচু হ'ব যিহেতু সাৰ আছে ছাইডটো তোমালোকে কচু খেতি কৰা তেনেকৈ কৈছে সেইবাবে আমি কচু খেতি কৰিছোঁ আৰু কথাটো হ'ল কি কচু খেতি ছাইডত এইটো কাৰণে কৰিছোঁ নৈ পাৰত বহুতে ভাবিব পাৰে যে সিহঁতি কচু খেতি কিয় কৰিছে তো কচু খেতি কৰিলে মানে কি হয় বান্দৰে কচু নাখায় একচুৱেলি বান্দৰে কচুটো নাখায় নোখোৱাৰ বাবে আমি বাৰীৰ কিনাৰে কচু লাগিছোঁ যিহেতু বান্দৰে বহুত উৎপাত কৰে সেইবাবে আমি কচুখিনি কিনাৰত ৰুইছোঁ গতিকে কেনেধৰণে ৰুইছোঁ কি পদ্ধতিৰে ৰুইছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোবিলাক আপোনালোকে গম পাব দেখুৱাই এনেকৈ শাৰীকৈ পাতিবিলাক কাটি লোৱা হৈছে আৰু পাতিবোৰত আমি কচুবোৰ ৰুই যাম আৰু কচু টেপু আনি থৈছোঁ এইবিলাক চব কচু টেপু এইবিলাক কচু টেপুবিলাক আৰু এইবিলাক এনেকৈ ৰোৱা হ'ব আৰু ইয়াৰ পিছতে কচু গছবিলাক যেতিয়া ডাঙৰ হৈ বুঢ়া হ'ব কচুবিলাক আমি খান্দিম আশা কৰিছোঁ কচু ভালেই হ'ব যিহেতু জেগাডোখৰ অলপ সাৰুৱা হয় নৈ পাৰৰ যিহেতু জেগা আৰু কচু কিমান উৎপাদন হয় প্ৰথমবাৰ চাওঁ আৰু যদি ভাল ফলাফল পাওঁ নেক্সট বাৰ আৰু ইয়াতকৈ বেছি খেতি কৰিম বুলি ভাবিছোঁ মোৰ পিছফালে আপোনালোকে দেখিছে এনেকৈ কচু ৰুই থকা হৈছে তেখেতে জোখ এডাল বনাই লৈছে 6 ইঞ্চিৰ এডাল জোখ বনাই লৈছে আৰু 6 ইঞ্চি জোখডাল জুখি মূৰে কচু ৰুই গৈছে এনেদৰে আৰু আজিলৈ বোলে কাম সামৰি দিছে আজি আৰু কাম নকৰে আজি যাবগৈ আৰু কাইলৈৰ পৰা পুনৰ কাম আৰম্ভ কৰিব এই গোটেইখিনি কচু ৰুওঁতে কিমান দিন লাগিব গোটেই পাতি কাটি গোটেইখিনি কচু ৰুওঁতে কিমান দিন লাগিব কিমান দিন লাগিব আজিতো ইমানখিনি হ'ল আৰু কিমান দিন লাগিব 2 দিন 3 দিন কিমান দিন লাগিব নালাগে 2 দিন লাগিব আৰু 2 দিন লাগিব 2 দিন মানে হালধি আদা চব ৰুই 2 দিন লাগিব 2 দিন লাগিব আৰু 2 দিন লাগিব বুলি কৈছে আৰু 2 দিনৰ পিছত সম্পূৰ্ণ শেষ হৈ যাব গোটেইখিনি ৰুই আৰু ৰুই শেষ হ'লে কিমান আৰু 2-3 মাহ পিছত কচুবিলাক পোখাই পিনে ডাঙৰ হ'ব আৰু ডাঙৰ হ'লে কচু বাৰীখন দেখিবলৈ কেনেকুৱা হ'ব কেনেধৰণৰ হ'ব আপোনালোকক দেখাই যাম ভিডিঅ'টো চাই থাকিব তেখেতসকলতো গ'লগৈ আৰু আমিও অলপ পিছত যামগৈ এতিয়া বৰ্তমান খাবলৈ বাকী আছে আৰু এতিয়া খোৱা ভাত আৰু মাংস বনাই আছে আৰু আজি যিহেতু বতৰ ভাল আৰু আমাৰ বাৰীত যথেষ্ট আজি আলহীও ভিৰ কৰিছেহি আৰু কোন আলহী আহিছে কি বনাই আছে
মই আপোনালোকক দেখাই আছোঁ। কাটি লওক। আজি বতৰ ভাল কাৰণে আমাৰ বাৰীলৈ আজি আলহী ঢেৰ আহিছে আৰু এইফালে পিছফালে চাওক আলহী আহিছে আৰু লোকেল শাক পাচলি তোলাত ব্যস্ত। এইবোৰ বন শাক তুলিছে আৰু এইফালে মমাই বন্ধাকবি কাটি আছে আৰু সেইফালে ধনিয়া ফুল উঠা যিবিলাক ধনিয়া খাবলৈ বহুত ভাল হয় বুলি কৈছে, তুলি আছে। বোলে মামীয়ে মৰিচা তুলিছে, মৰিচা ফুলি শেষ হৈ গ'ল তথাপিও বাচি বাচি তুলি আছে। পাইছেনে মামী? পাইছে নাই? অঁ, এইফালে মৰিচা তুলি আছে মামীয়ে আৰু এইফালে এনাই আমাৰ জীৱ এনাই। সম্বন্ধত এনাই হয় যদি এনাই জীৱ হৈ আছে। এইফালে চক শাক তুলি আছে এনাই। খানা বনাবৰ কাৰণে কেৰাহী দিছে নাই? কিমান ডাঙৰ ডাঙৰ কেৰাহী বাচন দিছে নাই? এইফালে চক, এইফালে গাহৰি, বেঙেনা পিটিকা আৰু এইফালে এই দুজন পুৰা খোৱা ব্যস্ত খোৱাত। আৰু মামীয়ে গাহৰি নাখায়, গাহৰি নোখোৱাৰ বাবে এইয়া ব্ৰইলাৰ বনাই থৈছে, দেখিছে? ব্ৰইলাৰ বনাই থৈছে। অলপ পিছতে খাম আৰু বতৰো যিহেতু ডাৱৰীয়া আন্ধাৰ হৈ আহিছে, সেইবাবে আজিলৈ ভিডিঅ'টো ইমানেই। আৰু ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু সকলোৱে চাবৰ বাবে শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'বিলাক লাইক কৰি দিব আৰু পেজখন নতুনকৈ আহিছে যদি ফ'ল' কৰি দিব। আৰু আপোনালোকে মোক উৎসাহ যোগাবৰ বাবে মোৰ ভিডিঅ'টো অধিক শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকে যদি শ্বেয়াৰ কৰি দিয়ে অন্যবিলাক মানুহে চাবৰ বাবেও, দৰ্শকসকলে চাবৰ বাবেও ভিডিঅ'বিলাক পাৰিব। আৰু আপোনালোকে যিমানে শ্বেয়াৰ কৰিব, যিমানে মোক উৎসাহ উদগনি জনাব, মই দুগুণ উৎসাহে ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।